নমস্কাৰ। আৰু আমাৰ লগতে যিজন বিশেষ ব্যক্তি আছে, ব্যক্তি বুলি নকওঁ, আচলতে এজন ভক্ত সুদূৰ কাৰ্বি আংলঙৰ পৰা পদযাত্ৰাৰে ভৰি উখৰি গৈছে, ভৰিত ছাল ছিগি গৈছে, ভৰিত ঘাঁ লাগিছে, কিন্তু সকলো ঘাট প্ৰতিঘাত নেওচি তেখেত আজি আহি পেলাই নাজিৰাস্থিত অগ্নিনাভ মন্দিৰত উপস্থিত হৈছেহি। বুকুত কিমান সাহস, অন্তৰত কিমান ধৈৰ্য আৰু লক্ষ্য কিমান স্থিৰ হ'লে এজন ব্যক্তিয়ে সুদূৰ কাৰ্বি আংলঙৰ পৰা এইদৰে আহি শিৱসাগৰৰ নাজিৰাত উপস্থিত হ'ব পাৰে। হেমন্ত নাথে নিজে কৈছে, তেখেতে মনৰ যি আশা পূৰণৰ বাবে বা মনত যি আশা লৈ অগ্নিনাভ মন্দিৰ পালেহি, বহুত ঘাট প্ৰতিঘাট তেখেতে মূৰ পাতি লৈ এই দীঘলীয়া যাত্ৰা পৰিক্ৰমাত সকলো কিন্তু সহ্য কৰিলে, ধৈৰ্য ধৰিলে আৰু একেবাৰে শেষত সফলতম পৰ্যায়ত অগ্নিনাভ মন্দিৰত উপস্থিত হ'ল। তেখেতৰ ভৰিৰ ছাল ছিগি গ'ল, ভৰিত ঢৌ ছিগি গৈছে, ভৰিত ঘাঁ লাগিছে, ঘাঁ লাগি তেজ ওলাই গৈছে। তেনেকুৱা অৱস্থাটো কিন্তু তেখেতে মনত কিমান সাহস থাকিব লাগিব আৰু মনত কিমান আধ্যাত্মিকতা থাকিব লাগিব, যাৰ বাবে তেখেতে নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহয় অগ্নিনাভত উপস্থিত হৈ ৰাইজক দেখাই দিলে যে ভগৱানৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। নাজিৰাত আছে অগ্নিনাভ মন্দিৰ। এই অগ্নিনাভ মন্দিৰ এটা সদা জাগ্ৰত শিৱ মন্দিৰ, যিটো শিৱ মন্দিৰলৈ নিতৌ ন ভক্তৰ আগমন ঘটে। সংসাৰৰ বিভিন্ন অসূয়া অপ্ৰীতি, সংসাৰৰ দুখ যন্ত্ৰণা, ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এইধৰণে আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ অগ্নিনাভ মন্দিৰলৈ। এতিয়া ডিজিটেল পৃথিৱী, ডিজিটেল যুগ। এই ডিজিটেল পৃথিৱী আৰু ডিজিটেল যুগত অগ্নিনাভ মন্দিৰৰ ব্যাপক জনপ্ৰিয়তা আৰু প্ৰসাৰ হৈ আছে আৰু এই মন্দিৰভাগ এভাগ ডিজিটেল মন্দিৰ হিচাপে বৰ্তমান সৰ্বব্যাপক জনপ্ৰিয় হৈ উঠিছে, যাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰে ন ভক্তৰ আগমন বৃদ্ধি কৰি তুলিছে। আৰু আমিও আজি গৈছিলোঁ অগ্নিনাভ বাবাৰ শ্ৰীচৰণত এভাগি সেৱা ধৰিবৰ বাবে। যদিও আমাৰ মনত তেনেকুৱা একো কাম্য নাছিল, তথাপিতো শৰীৰটো সুস্থ ৰখাৰ বাবে ঘৰখনৰ সকলোটি প্ৰাণীৰ কুশল কামনা কৰি আমিও অগ্নিনাভ বাবাৰ শ্ৰীচৰণত এইধৰণে এভাগি সেৱা ধৰিছিলোঁ আৰু সকলোৰে কুশল মংগল কামনা কৰিছিলোঁ। বহু সন্তানহীন দম্পতীৰ মুখলৈ হাঁহি বিৰিঙাইছে এই অগ্নিনাভ মন্দিৰে। এই অগ্নিনাভ মন্দিৰত বহু সন্তানহীন দম্পতীয়ে ফুল নৈবেদ্য শৰাই আগবঢ়াই লাভ কৰিছে সন্তানৰ সুখ। ওম নমো ভাগৱতে ৰুদ্ৰায়ে। এই ৰুদ্ৰমন্ত্ৰ জপে মনলৈ আনে শান্তি, জীৱনত সুখ আৰু সমৃদ্ধি। দূৰ হয় অসূয়া অপ্ৰীতি আৰু কষ্ট। ভগৱান শিৱ দয়া আৰু সহানুভূতিৰ গৰাকী। মানুহৰ মন অন্তৰৰ লোভ মোহ খং এইবিলাক শিৱই নাশ কৰে, দমন কৰে। প্ৰকৃততে শিৱৰ অৰ্থই বহন কৰে মানুহৰ অন্তৰাত্মাক। ওম নমঃ শিৱায়। এই মন্ত্ৰ দৈনিক উচ্চাৰণে মানুহৰ অন্তৰ শুদ্ধ, সুস্থ আৰু পবিত্ৰ কৰি ৰাখে। বিশুদ্ধ হয় সকলো, নিৰ্মল হয় বতাহ বায়ু।